উপপাদ্য 6.1 দিয়া আছে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে উৎপন্ন হোৱা বিপৰীত শীৰ্ষক কোণবোৰ সমান। গতিকে আমি চিত্ৰমতে দেখিছোঁ এই দুডাল ৰেখা আমি আঁকি ল'লোঁ এ বি আৰু চি ডি পৰস্পৰ অ' বিন্দুত কটাকটি কৰিছে বুলি দি ল'লোঁ। তাৰপৰা 4টা কোণ উৎপন্ন হ'ল আমি দেখিলোঁ। বিশেষ সূত্ৰত লিখিলোঁ এ বি আৰু চি ডি ৰেখা দুডালে পৰস্পৰ অ' বিন্দুত কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে যে এ অ' চি বি অ' ডি অৰ্থাৎ মুখামুখি কোণ দুটা এ অ' ডি বি অ' চি মুখামুখি কোণ দুটা আমি সমান বুলি দেখাব লাগে। বিপ্ৰতীপ কোণ মানে আচলতে মুখামুখি কোণ। এ বি ৰেখাৰ ওপৰত অ' ডি ৰশ্মি থিয় হৈ আছে। যদি এডাল ৰেখাৰ ওপৰত এডাল ৰশ্মি থিয় হৈ থাকে তেতিয়াহ'লে সেই দুটা কোণ উৎপন্ন হয়, সেই কোণ দুটাৰ যোগফল সদায় 180 ডিগ্ৰী হয়। গতিকে কোণ দুটা কোণ উৎপন্ন হ'ল এ অ' ডি আৰু বি অ' ডি যোগ কৰিলোঁ 180 ডিগ্ৰী আমি পাম। 1 নম্বৰ ইকুৱেশ্যন দিলোঁ। এতিয়া আকৌ চি ডি ৰেখাৰ ওপৰত অ' এ ৰশ্মি থিয় হৈ আছে। আমি পিছৰ ৰশ্মিডাল ল'লোঁ। তেতিয়াহ'লে এংগল চি অ' এ আৰু এংগল এ অ' ডি 180 ডিগ্ৰী পালোঁ। এতিয়া 1 আৰু 2 নম্বৰ ইকুৱেশ্যনৰ পৰা 180 ডিগ্ৰী সোঁপক্ষ দুটা সমান, গতিকে বাওঁপক্ষ দুটাও সমান হ'ব। গতিকে সমান কৰি দিলোঁ। তাৰপিছত আমি কটাকটি গুচি গ'ল। তেতিয়াহ'লে বি অ' ডি আৰু এ অ' চি সমান। একেদৰে এ অ' ডি আৰু বি অ' চি সমান। থেংক ইউ।